কবিতাৰ শিৰোনামা সাগৰিকা তুমি আহিবানে? কথা নীৰ শৰ্মা, আবৃত্তি চয়নিকা বৰা। তোমাৰ কাজল লগা দুচকুৰ পতাত মই সিঁচিছিলো প্ৰেমৰ বৰষুণ জাক। তুমি যে আহিছিলা দীঘলী পুখুৰীৰ পাৰে পাৰে, লাহি সূৰ্যৰ মাজত এখুজি দুখুজিকৈ। বৰষুণ জাকো নামি আহিছিল ধৰালৈ, তোমাৰ তিতিৰোৱা চুলি কুচাই তোমাক অনেক আমনি কৰিছিল নহয়নে? সাগৰিকা তোমাৰ দুচকুত বিয়পিছিল লাজকী মনৰ অংগীকাৰ। মই নীৰৱে চাই আছিলো ৰৈ, তোমালৈ বাৰে বাৰে চাই। জনা নাছিলো বৰষুণ জাকে মোকো তিতাই পেলালে বুলি। টপ টপ পানীৰ টোপালবোৰে তোমাৰ মূৰৰ পৰা সৰিছিল। মই চাইছিলো সেই মনোমোহা দৃশ্য। ভয় হৈছিল কি জানিবা তোমাৰ দুচকুৰ কাজল আঁতৰি যায়। তুমি মৃদু চুমুক দিয়া সেই যে চাহৰ কাপটো কণমানি ল'ৰাটোৱে আহি বুটলি লৈছিল দীঘলী পুখুৰীৰ পাৰে পাৰে। তোমাৰ খোজবোৰত যেন প্ৰেমৰ কঠিয়াই ঠাই লৈছিল। সন্ধিয়া জ্বলি উঠা টিৰবিৰ লাইটবোৰে তোমাৰ গালত মৃদু চুমা যাচিছিল। আৰু মই নীৰৱে চাই আছিলো। আজি দীঘলী পুখুৰীয়ে উচুপি উঠে জানা সাগৰিকা তোমাৰ অনুপস্থিতিত। ময়ো ৰওঁ কেতিয়াবা তুমি ভাল পোৱা সেই বিশেষ কোণত, তুমি অহালৈ বাট চাই। সাগৰিকা তুমি এতিয়া ক'ত? নে সন্দিকৈ ছোৱালীজাকৰ মাজত শিল শিলকৈ উঠা হাঁহিৰ শব্দত নীৰৱে বিলীন হৈ গলা? সাগৰিকা তুমি আহিবানে? দীঘলীৰ পুখুৰীৰ পাৰে পাৰে তোমাৰ মৃদু খোজ পেলাবলৈ? আহিবানে দুচকুত কাজল সানি চিকমিক লাইটবোৰৰ মৃদু চুমা লবলৈ? সাগৰিকা তুমি আহিবানে দীঘলীৰ পুখুৰীৰ ম্লান কমাবলৈ? সেই প্ৰেমৰ বৰষুণ জাকত তিতি তিতি পোহৰ বিলাবলৈ? মোৰ হৃদয়ত নুমাই ৰোৱা শলিতাডাল জ্বলাই তুলিবলৈ? সাগৰিকা তুমি আহিবানে সেই কাজল সনা দুচকুলৈ? সাগৰিকা মই ৰৈ আছো মাথো তোমাৰেই অপেক্ষাত।